চেক মই নমাই পঠিয়াই ঘূৰ ঘূৰ কৰে গৰুৱে ৰাস্তাই এৰি নিদিয়ে আমাৰ সেইবোৰ ছাগলী এৰি নিদিয়ে ৰাস্তা এই নামি পদিয়ে নামি গৈ খেদি থৈ আহেগে ৰাস্তাত নতুন কইনা হাতেৰে দি বনোৱা চৰবত মাজা নিজে নাই বনোৱা বটলত ৱাও মলম মলম এইবোৰ মলম বুলি কয় ইমান মানে কাম কৰিছোঁ মই ইহঁতে অকণমান সহায় কৰি দিয়ে সেইকাৰণে মানে ফেনৰ বিচ লৈ লৈছোঁ মই মানে কোন জিকিছে মই ডাঙৰ হাত পাকাত ইয়াতে কৈ দিব মোক দিয়া আকৌ পাহৰিয়ে গৈছে সি নমস্কাৰ ৰাইজ কি খবৰ সকলোৰে মোৰ অন্যতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টো পূৰা বিশেষ হ'বলৈ গৈ আছে কাৰণ আজি বাৰ বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঘৰলৈ আমি যাবলৈ ওলাইছোঁ আৰু মই অকলে নাযাওঁ মোৰ লগত খুৰা ছোৱালী যাব আচলতে আমাৰ দুইজনীকে আজি ভাতৰ নিমন্ত্ৰণ দিছে সেইকাৰণে ভাবিছোঁ দিনটো ইমান ভাল যেতিয়া আপোনালোকৰ লগত আৰু শ্বেয়াৰ নকৰাকৈ পাৰিমনে আৰু এইফালে খুৰা ছোৱালীজনী আহি এতিয়া আমাৰ ঘৰে পাবহি মই তাইক কথনীয়ে টাইম দিলোঁ কিন্তু মই এতিয়ালৈকে ৰেডি হ'ব পৰা নাই আচলতে মই কাপোৰ বিচাৰি পোৱা নাই আমাৰ কাপোৰবিলাক মায়ে বিয়া টাইমত য'তে ত'তে ভৰাই দিলে আৰু এতিয়া মোৰ কাপোৰৰ অভাৱ যিকেইটা ওলাই আছে বাহিৰত সেইকেইটাতো পিন্ধি যাব নোৱাৰোঁ মই আলহী ঘৰলৈ প্ৰথমতে এতিয়া মই বিচাৰিব লাগিব কাপোৰ অকল ইয়াতে মোৰ কেইযোৰমান কাপোৰ সোমাই আছে তাকো তাৰ মাজত চাদৰ মেখেলাও আছে চাদৰ মেখেলাটো পিন্ধি নাযাওঁ মই এইযোৰ ইয়াৰ পৰাই বিচাৰিব লাগিব আৰু যেন তেন পিন্ধি যাবলৈ এইযোৰ বাৰ হয় মোৰ কাপোৰবিলাক কেনি গ'ল এইযোৰটো চাদৰ মেখেলা হয় ৰাইজ কাপোৰ দেখিছেনে কিমান খেচেং মেচেংকৈ সোমাই আছে গোটেইখন এটা টানিলে গোটেইকেইটা পৰিব নেকি মোৰ ৰাম ৰাম এটা পাইছোঁ যেন তেন উলিয়াই চাম পিন্ধি কেনেকুৱা লাগে অকণমানতো ধুনীয়াকৈ যাব লাগিব ন বিয়াৰ পাছত প্ৰথমবাৰ যাম যেতিয়া আৰু আপোনালোকে ভিডিঅ' চাওঁতে আমাৰ ঘৰৰ বেকগ্ৰাউণ্ডটো পূৰা ইগন'ৰ মাৰিব অলপ দিনৰ কাৰণে কাৰণ বিয়াৰ কাৰণে মানে চব খেলি মেলি হৈ আছে যে চিজিল কৰিবলৈ কাৰো ভালকৈ সময় হোৱা নাই আৰু মই যে একদমেই টাইম পোৱা নাই আচলতে মোৰ যিখিনি মেকআপৰ বস্তু সেইখিনিও মই চিজিল লগাব পৰা নাই এতিয়ালৈকে আৰু এটা আজি ভাল কথা হ'ল মোৰ লগত সেইটো মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত হা আজিৰ দিনত ইমানেই বেছি গৰম পৰিছিলে মোৰ গোটেই হাতত পূৰা ঘামচি উঠি গ'ল হাতখন গুটি গুটি উঠি অৱস্থা নাই এটা ভাল কথা যে আজি বিয়াৰ গিফ্ট কেইটামান খুলিবলৈ আছিলে সেইকেইটা খুলিলোঁ তাৰ মাজত পালোঁ এইকেইটা বাই ওৱান গেট ওৱান এইকেইটা বহুত বেছি কামত আহিব এতিয়া মই খুৰা ছোৱালীজনীক ঘৰলৈ মাতিছিলোঁ কিন্তু আমাৰ গাড়ীখন এই বিয়াৰ পেণ্ডেল দি থৈছে যে সেইকাৰণে আমাৰ চোতালত নোসোমাই মানে গাড়ীখন আছে বৰ্তাহঁতৰ ঘৰত সেইকাৰণে সি তাইক তাতে ৰখিবলৈ ক'লোঁ অকণমান আগত আছে ধৰিব নোৱাৰিব তাই তাতে ৰখি আছে গাড়ীখন বৰ্তাহঁতৰ ঘৰত আছে লৈ আহোঁগৈ দুজনী গৈ পিনি এতিয়া আমি যাবলৈ ওলাই মেলি আহিলোঁ তাৰপাছত এই বায়ে ফোন কৰিছে যে তাই কেঁচা কঁঠাল খাই মাক কেঁচা কঁঠাল পাৰি দিবলৈ কৈছে এতিয়া মাক দেউতাকে জীয়েকলৈ কেঁচা কঁঠাল পাৰিবলৈ গৈছে আমি ৰখি আছোঁ ডাঙৰ জীয়েকৰ প্ৰতি মৰমটো অকণ বেছি যে মোতকৈ একেবাৰে হয় নাই চুমা হয় নাই আমি গম পোৱা ৰখি আছোঁ এইফালে আমাৰ কালি বাইদেৱে নপঢ়া নেমেলাকে গৈ এক্সাম দি থৈ আহিছে কেনেকুৱা লিখি থৈ আহিছোঁ পুৰা বিয়া বিষয়ে লিখি থৈ আহিছোঁ ক'ত ক'ত মানুহ মাতিবলৈ গ'লো বিয়াত কি খোৱা হ'ল কি নোখোৱা হ'ল ছোৱালী থ'বলৈ গ'লো চব লিখি থৈ আহিছোঁ মানে বেলেগ ভাল এক্সাম দি থৈ আহিছে আমাৰ বাইদেৱে চবে পাৰ্টি খাবলৈ আহিব চাকৰিলৈকে পালেও নিমন্ত্ৰণটো জনামেই পাৰ্টি খাবলৈ পালোৱে আৰু মই আমি মানে এনেকুৱা হৈছে ন গাড়ীৰ পৰা মানে নামি নামি গৈ পিনি গৰু ছাগলী অঁতাবগৈলগীয়া আছে এনেকুৱা দিন মই নমাই পঠিয়াই ঘূৰ ঘূৰ কৰে গৰুৱে ৰাস্তাই এৰি নিদিয়ে আমাৰ সেইবোৰ ছাগলী এৰি নিদিয়ে ৰাস্তা এই নামি পদিয়ে নামি গৈ খেদি থৈ আহেগে ৰাস্তাত নহ'লে সেইপিনেতো আমাৰ বহুত বেছি উজু হৈ যায় মানে ভিনদেউ ঘৰলৈ যাবলৈ আমাৰ ভিনিকা ঘৰটো বহুত ওচৰত ন ওচৰত है ना हमारा भिनी का घर बहुत ज़्यादा ऊसर में है ना इसलिए गाड़ी नहीं होता होगा तो खुद कहीं भी चला जाता है हम पर भरी का दर्द होता है ना इसलिए आमी गाड़ी उठी आई মাথাটো গৰম হৈ গৈছিলে মই ইয়ালৈ ফোন কৰিছিলোঁ সেই বোলো ইহঁতে পাগলে মই কৈছোঁ এই চুমা ভাগৰ বোলো গাটো বেয়া আমি যাব নোৱাৰিম একো কৈ দিছে আমি পালোঁ সিহঁতৰ এই কৈছে মায়ে দি পঠিয়াইছে খাবি এইখিনি তাইৰ ফেভৰেট বস্তু তুমি তাইক দিয়া নাখাবা মই দিলে খাবা দেই হ'বনে 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 নহ'ব হ'বনে নতুন কইনা হাতৰ নহয় নতুন কইনা বটলৰ ভাউলিয়ে নতুন কইনা হাতেৰে দি বনোৱা চৰবত
মাজা নিজে নাই বনোৱা পটল বাবুক বিয়া ভিডিঅ' চাই আছো দেই মই আপলোড কৰা ভিডিঅ' চাই আছোঁ একো ধুনীয়া লাগিছে ধুনীয়া লাগিছে আৰু এইফালে ফোনত ফেনাই আছে এজনী অকল কাম বন নাই অকল বয়ফ্ৰেণ্ডৰ লগত কথা তোৰ বয়ফ্ৰেণ্ডৰ কাৰণে ছোৱালীজনীৰ লগত দেখিছিলোঁ চাৰিআলিত ষ্টেচন চাৰিআলিত মই হোৱাইট কালাৰ চাৰ্টটা চশমা এযোৰ পিন্ধিছিল তই নহয় বেলেগ ছোৱালী হয় কি কৈছে শুনছা হয় নে তই সুধছোন হয় নে সুধছোন তুমি বোলে হোৱাইট কালাৰ চাৰ্টটা বোলে কি ব্লেক কালাৰ পেণ্ট এটা পিন্ধি থকা ছোৱালীজনীৰ লগত আছে দল লাগ তই এনেকৈ নহ'ব তই দল লাগিব এতিয়া সতিনী বুলি কৈছে মোক তই ইমান চান্স দিছ তই চেছ আৰু তই চেছ তোমাৰ গৈ আছে গম পোৱা এইবোৰ ইউটিউবত বলিয়া নে আমি হেৰি কৰি বিয়া ভিডিঅ' চাই আছোঁ টিভিত লগাই পিনি কাণ আকৌ অকণমান চাপনা বনাই খাব লাগিব এইকেইটা পেকেটটো খুলি থৈছিলি বাই এইফালে এনেকৈ ৰেডি কৰি আছোঁ মেইনিৰ কাৰণে মেইনি চাট হেল্পাৰ বিলাহী কাটা তিহু কাটা তিহু চাটটো বনাইছে চাটটো বনাই ল'লে চিনেমা চাব আমি তিঁহ খাবলৈ লৈছোঁ তিঁহ এইটো মই বনাইছোঁ আকৌ আৰু এইফালে এতিয়া নতুন বোৱাৰীয়ে আমাক কি বনাই খুৱাব নতুন বোৱাৰীয়ে গাহৰি আৰু গাহৰি ভাত আৰু কাইলৈলৈকে থাকিলে আৰু কি পাৰোঁ আৰু শুশ্ৰূষা কৰিবলৈ ভালকৈ কৰিব লাগিব শুশ্ৰূষা প্ৰথম আহিছোঁ আলহী গাহৰি এপিচ তেল দি পিনি তেল উলিয়াইছে আৰু এইফালে চুমা বা কি কৰিছা হেল্প কৰিছে এখন মিনি ফেন ইমান মানে কাম কৰিছোঁ মই সিহঁতে অকণমান সহায় কৰি দিয়ে সেইকাৰণে মানে ফেনৰ বিচ লৈ লৈছোঁ মই মানে কি কৈছা তোমাৰ মই বোলো আনি লৈছোঁ বোলো আনি গৰম উঠিব বুলি আৰু বাঢ়ে নহয় চাউণ্ডকৈ মাৰিছে একেবাৰে ভিডিঅ' কৰি দিব লাগে বোলে ৰ'ব ৰাইজ ভিডিঅ' এটা কৰি লওঁ মাৰিছে নিব মই একেবাৰে লাষ্টত গৈ আছোঁ ন য়েল্ল'বালা মই এতিয়া 36 খালে একদম পোৱালি নাই কৈছোঁ মই টিকিছোঁ কোন শিকিছে মই ডাঙৰ সাপ পাকাত ইয়াতে কৈ দিব মোক দিয়া আকৌ পাহৰিয়ে গৈছে সি এইটো যে কাট খালে সঁচাকৈ কান্দি দিম মই 94 পালোগেতো এতিয়া আহিম চাবি দেই ক'লৈকে একদম 2লৈকে আহিম মই ৰ ইয়াৰ পৰা বুজিছোঁ পোৱালি মাৰা তুমি আহিলে আৰু যাম ন মই যে একো জখলা চখলা উঠিবলৈ বাদ দিলোঁ তোৰ ওচৰত জখলাই নাই এতিয়া সেইডাল আছে এইপিনে ওলৈকে যাব লাগিব এই পোৱালি গৈ আছে ধুনীয়াকৈ ৰেড কালাৰ গৈ আছে ডাঙৰ সাপ এটা কান্দিব নি কি মোৰ যে জখলা চখলা নাই কি এইটোত অ' পোৱালি গ'লা পোৱালি গ'ল লাষ্টতে কামুৰে এইবিলাক এইডোখৰ যে চবতকৈ বেছি টাফ এটি চব ওপৰৰ পৰা গৈ এবাৰ তললৈ আহিলে মই ওপৰলৈ উঠিবলৈ পৰা নাই এতিয়ালৈকে আমাৰ এখন গেম পাৰ হৈ গ'ল এখন খেলি আছোঁ নেক্সটখন ফাৰ্ষ্টখন উইনাৰ হ'ল আমাৰ চুমা সেইকাৰণে চুমাই মাংস পিচ বেছিকৈ পাব মোক খুৱাই দিম আৰু তহঁতক ইফালে বোলে প্ৰথমখনত হাৰিলে ছেকেণ্ডখনত জিকিবৰ কাৰণে ভালকৈ দেখিবলৈ চশমা পিন্ধি আহিছে কাৰ চশমা পালা এযোৰ তুমি আবলি ইমানটোতকৈ ডাঙৰ আবলি কাৰ চশমা পালা এযোৰ ককাৰ চাওঁ মুখখন চাওঁ ৱাও ধুনীয়া লাগিছে পাই মোৰ মাথাটো একো চলা নাই ডাঙৰ ডাঙৰ লাগিছে মোৰ ফোনটো ঐ নালাগে নালাগে চা ষ্টাৰ্ট দিম
Starting number 2. আৰু এইফালে আমাৰ ভাতৰ থালি আহি গ'ল ইমান লাজ কৰে আপুনি এতিয়াও লাজ কৰে নেকি কোনটা কৈছোঁ এইফালে আমাৰ চুমাবা এইফালে মই এটা খাদ্যটো গ্ৰহণ কৰি লওঁ খোৱা টাইমত নো ভিডিঅ' নো ফটোজ খোৱা টাইমত অকল খাই ল'ব লাগে ভালকৈ আৰু এয়া মাষ্টাৰ চেফ আমাৰ মাষ্টাৰ চেফ একদম ডেমেজ হৈ গৈছে নতং ফটং হৈ গৈছে মাষ্টাৰ চেফ খাই পিনি ৰিভিউটো দিম দিছে আপোনালোকক নতুন বোৱাৰী কি বনাইছে ৰিভিউটো দিব লাগিব নহয় মোৰ বেয়া লাগিব আহি আছোঁ মানে ভাল আছে গাহৰি আৰু হাঁহ গাহৰিটো টেষ্ট কৰোঁতো ভাল আছে হাঁহটো অথনিয়ে টেষ্ট কৰিলোঁ সেইটো ভাল আছে ৱাও মলম এইবোৰ মলম বুলি কয় তোমাৰ আজিলৈ ইমানেই আছিলে বাই বাই খাই লওঁ